Hello friends, সকলোকে স্বাগতম জনালো নতুন এটা ভিডিওত আৰু অন্য এটা ভিডিওৰ দৰে আজিৰ ভিডিওটোত অকমান এক্সাইটমেন্ট হৈ নতুন এটা টপিকৰ ওপৰত আজি কথা পাতিবলৈ ওলাইছো মেট্ৰিক বহুত ল'ৰা ছোৱালী এটা দিছে লাখ লাখ অসমৰ ল'ৰা ছোৱালী মেট্ৰিক দি এতিয়া ৰিজাল্টৰ কাৰণে বাট চাই আছে আৰু ৰিজাল্টটো বাট চাই থকাৰ লগে লগে এটা প্ৰশ্ন উদয় হৈছে যে ৰিজাল্টৰ পিছত আচলতে মই কি কৰিম অৰ্থাৎ কি বিভাগত যাম আৰু কি সাবজেক্ট লৈ মই পঢ়িম এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন মনত দেখা দিয়া যায় So এই প্ৰশ্নবিলাকৰ উত্তৰ পাবৰ কাৰণে আজিৰ এই ভিডিওটো মই বনাইছো আৰু ইয়াতে কিছু মই সহায় লৈছো বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ যি অভিজ্ঞতাপূৰ্ণ অৰ্থাৎ পাছ কৰি গৈছে ডিগ্ৰী কোৱালিফাই কৰিছে আৰু নিজৰ কেৰিয়াৰত সফল হৈছে মই হিহঁতসকলৰ সৈতে কথা পাতিছো আৰু জানিব যত্ন কৰিছো মেট্ৰিকত কেনেকৈ কোৰ্স ললে ভাল হয় নিজৰ সেম ষ্ট্ৰীম কেনেকৈ বাছিব লাগে কিছু আলোচনা কৰিছো আৰু এটা ডিসক্লেমাৰ দিছো মই যেহেতু কেৰিয়াৰ কনসালটেন্ট এনেকুৱা কোনো ধৰণৰ বিভাগৰ ফালৰ পৰা নহয় মই ইয়াতে যিমানখিনি কথা কওঁ সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা হওক বা মোৰ নিজৰ লগৰ বন্ধুৰ ফালৰ পৰা হওক গোটেইখিনি অভিজ্ঞতা মই শেয়াৰ কৰোঁ এটা কথাটো হ'ল যিবিলাক ল'ৰা-ছোৱালী মেট্ৰিক পৰীক্ষা দি বহি আছে ঘৰতে আৰু চিন্তা কৰি আছে ৰিজাল্ট কেতিয়া আহিব আৰু লগতে এটা চিন্তা খাই আছে যে মই এতিয়া আৰ্টছত যাম সায়েন্সত যাম নে কমাৰ্চত যাম আৰু হয়তো যিবিলাক হয়তো টপাৰ এটি ইভেন্টে হয়তো প্ল্যান কৰিছে যে মই এইটো বিভাগত যাম আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কেৰিয়াৰ চুজ কৰিম কিন্তু প্ৰবলেমটো হয় মাজে যোৱাবিলাকৰ আমি মাজে যোৱা বুলি কৈছো এই কাৰণে যে পঢ়াত অকমান মিডিয়াম আৰু সেইবিলাক ল'ৰা-ছোৱালীৰ কাৰণে যে এটা মই সায়েন্সত যাম নে আৰ্টছত যাম তোমালোকে প্ৰথমতে নিজৰ যিবিলাক তোমালোকৰ শিক্ষকৰ এটা কথাটো আলোচনা কৰা তোমাৰ কাৰণে কোনটো বেষ্ট হ'ব কাৰণ শিক্ষকৰ বাদে হয়তো বেলেগে নাজানে তোমাৰ কাৰণে কোনটো কেৰিয়াৰ বা কোনটো তোমাৰ কাৰণে ষ্ট্ৰীম বেষ্ট হ'ব কাৰণ শিক্ষকে তোমাক ডিসাইড কৰিব পাৰে তোমাক পঢ়াইছে গতিকে হিহঁতে ভালদৰে পৰামৰ্শ দিব পাৰিব তোমাক শিক্ষকৰ সৈতে কথা পাতিবা আৰু নিজৰ বন্ধুবৰ্গৰ সৈতে কথা পাতিবা ডিসকাস কৰিবা যে তুমি কোনটো কোৰ্সত যাবা বা কোনটো ষ্ট্ৰীমত যাবা তাৰ মানে এইটো নহয় যে তুমি বন্ধুবৰ্গই তোমাৰ যি ল'ব ষ্ট্ৰীম তুমি সেইমতে যাবা তেনেকুৱা নহয় তুমি নিজকে মাপকাঠি এটা দিবলৈ যত্ন কৰা যে মই ভৱিষ্যতে কোনটো কেৰিয়াৰত যাম এতিয়া সাধাৰণতে উদাহৰণতে প্ৰত্যেককে লয় মেডিকেল আৰু ইঞ্জিনিয়াৰিং তাৰ পিছত এটা সিভিল আৰু এই মেডিকেল ইঞ্জিনিয়াৰ সিভিল পঢ়িবৰ কাৰণে কি ষ্ট্ৰীম বাছিব লাগে মই তোমালোকক ভালদৰে বুজাই দিছো মেডিকেল যদি যাব খুজিছা বা ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টত যাব খুজিছা তেতিয়াহলে তোমালোকে সায়েন্স ষ্ট্ৰীমত যাব লাগিব এটা সায়েন্সৰ যত ভাগ আহিলে এটা তাত আহিলে পিসিএম বা পিসিবি বুলি আহিব পিসিএম মানে হৈছে ফিজিক্স কেমিষ্ট্ৰি মেথছ বুলি আৰু ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এই দুটা ভাগত ভাগ কৰা হৈছে যদি মেডিকেল লাইনত যোৱা তেতিয়াহলে ফিজিক্স কেমিষ্ট্ৰি তুমি বায়োলজি ল'ব লাগিব আৰু যদি ভাবা তুমি ইঞ্জিনিয়াৰিং লাইনত ফিজিক্স কেমিষ্ট্ৰি মেথছ ললে বেছি বেটাৰ হ'ব আৰু কিছুমানে একেলগে দুটা সাবজেক্ট লয় মেথছ লয় বায়োলজি লৈ পঢ়ে আৰু তাৰ পিছত যদি কনফিউজন থাকি দুটা বস্তু সাবজেক্ট পঢ়ি পিছত সিদ্ধান্ত লয় যে কোনটো সাবজেক্ট এতিয়া মই ভাল পাওঁ কাৰণ প্ৰথম অৱস্থাতে নাজানে যে মই বায়োলজিতে ভাল পাওঁ নে মই মেডিকেল লাইনতে ভাল পাওঁ সো হ'ব পাৰে কনফিউজন থাকে গতিকে একেবাৰে ফাৰ্ষ্ট ইয়াৰটো পঢ়ি যায় সেকেন্ড ইয়াৰত গম পাই যায় আসলে মই মেথছৰ কাৰণে নহয় মই বায়োলজিৰ কাৰণে তেতিয়াহলে বায়োলজিত যায় কাৰণ বহুতৰে কনফিউজন থাকে মই ভাবো পঢ়াটো উচিত যদি তোমালোকে ফাৰ্ষ্ট ইয়াৰ টু ফিজিক্স কেমিষ্ট্ৰি মেথছ উইথ বায়োলজিও পঢ়া নো প্ৰবলেম পঢ়ি যাব পাৰা ফাৰ্ষ্ট ইয়াৰত তোমালোকে গম পাই যাবা যে বায়োলজি খন নে মেথছ খন তুমি বেছি প্ৰিফাৰ কৰা আৰু কিছুমান একদম প্ৰথম অৱস্থাতে একদম ক্লাছ 10 তে সিদ্ধান্ত ললে যে মই মেডিকেল বা ইঞ্জিনিয়াৰিং লাইনত যাম যাৰ কাৰণে ফুল কনফিডেন্স হয়তো মেথছটো এৰি দিয়ে হয়তো বায়োলজিটো কেতিয়াবা এৰি দিয়ে সো এইটো হল বিশেষকৈ সায়েন্সৰ লগত ৰিলেটেড কথা আৰু আৰ্টছৰ লগত ৰিলেটেড কথাটো কৈছো যদি তোমালোকে এতিয়াও সিদ্ধান্ত ল'ব পৰা নাই যে মই কোনটো আৰ্টছত যাম নে সায়েন্সত যাম তোমালোকে প্ৰথমে এটা সিদ্ধান্ত লোৱা যে ভৱিষ্যতে তোমালোকৰ কেৰিয়াৰ চুজটো কেনেকা ধৰণৰ হ'ব পাৰে বা নিজে কোনটো এতিয়া তুমি কি ভাল পা সায়েন্সত তুমি ভাল আছিলানে এটা ক্লাছ 10 ত তোমাৰ সায়েন্স মাৰ্কস চাই নহয় কিন্তু ভাল লাগিব মাৰ্কস কেতিয়াবা কিবা কাৰণ হেতু তুমি কম পাই যাব পাৰা এনেকুৱা নহয় যে তুমি লেটাৰ মাৰ্ক পালে সায়েন্সত যাব পাৰিবা লেটাৰ মাৰ্ক নলে সায়েন্সত যাব নোৱাৰিবা তেনেকুৱা কথা নহয় তোমাৰ ইন্টাৰেষ্টটো আসলতে ক'ত হয় তোমাৰ যদি ইন্টাৰেষ্ট ভাবা যে মই সায়েন্সত 80 পাইছো তথাপি মোৰ মাইন্ডটোৱে কয় যে মই সায়েন্সত যাব নালাগে তেতিয়াহলে তুমি সায়েন্সত যাব নালাগে তুমি আৰ্টছতে যোৱা আৰ্টছৰ ভালদৰে সাবজেক্ট বিলাক পঢ়া আৰু ভৱিষ্যতে যদি তুমি সিভিল জবত যাব বিচৰা তেতিয়াহলে তোমাৰ কাৰণে বেষ্ট হ'ব কেতিয়াবা এনেকুৱা হয় যে সায়েন্সত লয় আৰু হেখন বুজি পায় যে মই সিভিলত যাব বিচাৰিছিলো এনেকুৱা দুটা ক্ষেত্ৰতে হয় অৱশ্যে যে আৰ্টছত পঢ়ে তাৰ পিছত ভাবে কি মই মেডিকেল লাইনত যাব বিচাৰিছিলো কিন্তু এতিয়া মই মেডিকেল পঢ়িব এই কাৰণে নোৱাৰো কাৰণ মই আৰ্টছ প্ৰিফাৰ কৰিছিলো হায়াৰ সেকেন্ডাৰীত সো এই প্ৰবলেমটো যাতে আগতে তোমালোকে বুজি পোৱা প্ৰবলেমটো যাতে নহয় ভৱিষ্যতে সেই কাৰণে বস্তুটো একদম ক্লিয়াৰ হৈ লোৱা বহুতৰে এতিয়া আমাৰ গাঁৱৰ ল'ৰা-ছোৱালীখিনি বহুত ক্ষেত্ৰত সজাগ নহয় আমি ভাবো কি মোবাইল বা এইবিলাক কিছু ক্ষেত্ৰত এডভান্স কৰিছে কিন্তু তথাপি এইখিনি মুহূৰ্তত বিশেষকৈ মেট্ৰিক দিয়াৰ পিছতে মুহূৰ্তত বহুত কনফিউজন থকা দেখা যায় একমাত্ৰ ইয়াৰ সলিউশন হৈছে যিবিলাক তোমালোকৰ দাদা বাইদেউ আশে-পাশে আছে হেতক সোধা যে ইয়াৰ পিছত কি কৰাটো উচিত
কেনেকৈ আমি ষ্ট্ৰীম লোৱাটো উচিত কেনেকৈ আমি বাণিজ্য শাখাতে হওক বা কলা শাখাতে হওক বা বিজ্ঞান শাখাতে হওক কেনেকৈ আমি বাছনি কৰাটো উচিত সিহঁতৰ সৈতে আলোচনা কৰা এইটো হৈছে এটা বেষ্ট উপায় আৰু আলোচনাহে কৰিবা একদম লাষ্ট টিপছ এটা দিছোঁ দেই এইটো এটা মানে একদম মন কৰিবলগীয়া কথা মন কৰিবলগীয়া এইকাৰণে কথা বেলেগক বহুত ধৰণে যেতিয়া সুধিবা মই ক'লোঁ যে শিক্ষকৰ লগতে কথা পাতিবা তাৰপিছত দাদা বাইদেউহঁতৰ লগত কথা পাতিবা কিন্তু সিদ্ধান্ত শেষত তোমালোকে নিজে ল'ব লাগিব কাৰণ পঢ়িবতো নিজে লাগিব ন কাৰণ সিহঁতেতো পঢ়ি নিদিয়ে গোটেইখিনি পঢ়া নিজৰ কাম গতিকে পঢ়া যিহেতু নিজৰ কাম গতিকে সিদ্ধান্ত লোৱাটো তোমালোকৰ নিজৰে কাম আলোচনা কৰি চোৱা কেতিয়াবা এনেকুৱা হয় যে মেট্ৰিকত তোমালোকে ফাৰ্ষ্ট ডিভিজন এক্সপেক্ট কৰিছিলা ফাৰ্ষ্ট ডিভিজন নাপালা ছেকেণ্ড ডিভিজন পাই গ'লা কিন্তু তোমালোকৰ মন আছিল যে সায়েন্সত যাবৰ কাৰণে এনেকুৱা উদাহৰণ আছে ছেকেণ্ড ডিভিজন পোৱাৰ পিছতো ভালদৰে সায়েন্সত পঢ়ি পিছত ডক্টৰ নিচিনা কোৱালিফাই হোৱা উদাহৰণ বহুত আছে মোৰ লগৰে এতিয়া ভালদৰে ডক্টৰ হৈ পঢ়ি আছে বা এতিয়া কাম কৰি আছে যি ছেকেণ্ড ডিভিজন পাইছিলে চ' এইবিলাক কোনো ডিভিজনে মেটাৰ নকৰে তোমালোকৰ যদি ইচ্ছা আছে যিকোনো এতিয়াও তোমালোকৰ সময় আছে চ' এইখিনি হ'ল বিশেষকৈ সায়েন্স আৰ্টছ আৰু কমাৰ্চ তোমালোকে কেনেকৈ চিলেকশ্যন কৰিবা ষ্ট্ৰীম কেনেকৈ চিলেকশ্যন কৰিবা তাৰ এটা উপায় দিলোঁ আৰু উপায়টো চবে নিজে নিজে লাইফত এক্সিকিউট কৰা আৰু এক্সিকিউট কৰি আগবাঢ়িবলৈ অন্ততঃ যত্ন কৰা এতিয়া কথাটো হ'ল যে মেট্ৰিকৰ ৰিজাল্টে শেষ নেকি বহুতৰ মতে এইটো এটা বিৰাট লাখ টকীয়া প্ৰশ্ন বুলি কৈছোঁ যে মেট্ৰিকৰ ৰিজাল্টে শেষ নেকি বহুতে ভাবে যে মোৰ মেট্ৰিকৰ ৰিজাল্ট মই এক্সপেক্ট কৰা ধৰণে নহ'লে এক্সপেক্ট কৰা ধৰণে ভাল ৰিজাল্টৰ মিনিং প্ৰত্যেকৰে বেলেগ বেলেগ সাধাৰণতে ভাল ৰিজাল্ট ডিষ্টিংশ্যন পালে আমি ভাল বুলি কওঁ কিন্তু কেতিয়াবা এনেকুৱা হয় যে ডিষ্টিংশ্যন পালেও যদি কোনোবা এখন কলেজত ছিট নাপালে তেতিয়া এনেকুৱা লাগিব যে ডিষ্টিংশ্যনটোৱে মোৰ বেকাৰ গ'ল একো কামত নাহিলে যদি তাত কাট অফ মাৰ্ক যদি ডিষ্টিংশ্যনৰ ওপৰত গুচি যাই আছে গতিকে ভাল ৰিজাল্ট তোমাৰ এক্সপেক্টেশ্যন কি তোমাৰ প্ৰিপাৰেশ্যন কেনেকুৱা আছিল তাৰ ওপৰত নিৰ্ভৰ কৰিব গোটেইখিনি তোমাৰ যদি প্ৰিপাৰেশ্যন আছিলে ফাৰ্ষ্ট ডিভিজনৰ তুমি যদি ফাৰ্ষ্ট ডিভিজন পাইছা দেন অ'কে আৰু যদি ফাৰ্ষ্ট ডিভিজন এক্সপেক্টেশ্যন আছিলে ছেকেণ্ড ডিভিজন পালা দেন অ'কে ন' প্ৰব্লেম কেতিয়াবা এক্সপেক্টেশ্যন ইমানে কোৱা নহয় যে তুমি ফাৰ্ষ্ট ডিভিজন এক্সপেক্ট কৰিছিলা ফাৰ্ষ্ট ডিভিজনে পাবা আৰু কিছুমানে ভাবে কি মই ষ্টেণ্ড কৰিম মানে স্থান পাম কিন্তু স্থান নাপালা ডিষ্টিংশ্যনতে সীমিত থাকিবলগীয়া হ'লে বা ষ্টাৰ মাৰ্কত সীমিত থাকিবলগীয়া হ'লে তেতিয়াহ'লে তুমি ভাবা যে ৰি এক্সাম দিব লাগে তেতিয়াহ'লে ৰি এক্সামৰো সুবিধা আছে যদি ৰি এক্সামৰ বিষয়ে জানিব খোজা তলত কমেণ্ট বক্সত কমেণ্ট কৰিবা তাত আমি ভালদৰে আলোচনা কৰিম ৰি এক্সামৰ আৰু বহুত এটা দীঘলীয়া টপিক হৈ উঠিব এতিয়া কথাটো হ'ল তোমালোকৰ এই যে ক'লোঁ মই যে এক্সপেক্টেশ্যন আমি এক্সপেক্টেশ্যন বহুতে বিভিন্ন ধৰণে কৰোঁ কিছুমানে ছেকেণ্ড ডিভিজন পালে ভাল ৰিজাল্ট বুলি কয় যে ফেইল কৰিব লাগিছিলে কিন্তু ছেকেণ্ড ডিভিজন পাই গ'ল তাৰ কাৰণেতো ভাল ৰিজাল্ট এনেকুৱা নহয় যে অপৰচুনিটি চেক তাৰ বাদে অপৰচুনিটি চেক আছে কি অপৰচুনিটিজ বহুত আছে চ' সেইকাৰণে বৰ বিশেষ এটা চিন্তা কৰিব নালাগে যাৰ যি ৰিজাল্ট হওক হেপী হোৱা তাৰপিছত মুভ ফৰৱাৰ্ড আগবাঢ়ি যোৱা মুঠতে নেক্সট তোমালোকে এটা আৰু চান্স পাবা সেইটো হৈছে হায়াৰ ছেকেণ্ডেৰীত চান্স পাবা হায়াৰ ছেকেণ্ডেৰীত ৰিজাল্টটো ভাল কৰিবলৈ যত্ন কৰিবা তোমালোকৰ মেট্ৰিকৰ যিটো ৰিজাল্ট ইয়াৰ কেইদিনৰ পিছতে হয়তো এইটোৰ একদম ভেলু নোহোৱা হৈ যাব কাৰণ আগত যিটো ৰিজাল্ট আছিলে বহুত এটা জছ টছ আছিলে এতিয়া সেইটো লাহে লাহে এইটো কমি আহিব ধৰিছে নতুন শিক্ষানীতি আহিব নতুন শিক্ষানীতিয়ে ইয়াক আৰু একদম প্ৰায় মেট্ৰিকৰ ৰিজাল্টৰ ভেলুটো একদম কমাই দিব তেতিয়া প্ৰিফাৰ কৰিব অনলি হায়াৰ ছেকেণ্ডাৰী তাৰমানে এতিয়াই বুজি চোৱা তোমালোকে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টটো তোমালোকৰ কাৰণে মেইন কেৰিয়াৰত যিকোনো চুজ কৰাৰ কাৰণে কিন্তু এটা কথা ঠিক এতিয়াও যিহেতু শিক্ষানীতি অহা নাই এতিয়াৰ কথা কৈছোঁ তোমালোকে এতিয়াও চুজ কৰিব লাগিব ছায়েন্স আৰ্টছ কমাৰ্চ গতিকে চুজ কৰোঁতে তোমালোকে অন্ততঃ ভালদৰে কৰিবা যাতে ভৱিষ্যতে তোমালোকৰ যিখিনি কেৰিয়াৰ তোমালোকে পাম বুলি বিচাৰি আছা বা ল'ম বুলি বিচাৰি আছা যাতে সেইখিনি ল'ব পাৰা আৰু আগবাঢ়ি যাব পাৰা কেৰিয়াৰ ষ্ট্ৰীম বহুত ইম্পৰ্টেণ্ট সেইকাৰণে বাকী এতিয়া আগত যিখিনি কথাটো ক'লোঁ যে বহুত বঢ়িয়া এটা ভাবিব নালাগে এতিয়া ভাল এখন কলেজ বুলি নকয় অৱশ্যে এতিয়া ছিনিয়ৰ ছেকেণ্ডাৰী বুলি কয় ছিনিয়ৰ ছেকেণ্ডাৰী এখন পাবৰ কাৰণে তোমালোকে যত্ন কৰা আৰু কিছুমানে হয়তো এতিয়া কটনৰ কথা ক'ব কিছুমানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথা ক'ব যাব লাগে বেষ্ট যাব লাগে কিন্তু যিবিলাক মজলীয়া মাজে মাজে যোৱা ছাত্ৰ ছাত্ৰীখিনিকে কৈছোঁ স্কিল তোমালোকে ভৱিষ্যতে হয়তো হাত দিব লাগিব কাৰণ আমাৰ এই চেনেলটোত আমি বিভিন্ন ধৰণৰ স্কিলৰ লগত ৰিলেটেড কথা পাতিছোঁ ভৱিষ্যত যিখন ফিউচাৰ তোমালোকৰ এইখন স্কিলৰ ওপৰত নিৰ্ভৰ কৰি আছে তোমালোকৰ যদি ভাল স্কিল আছে তেনেহ'লে বহু দূৰ আগবাঢ়ি যাব পাৰিবা এতিয়া মেট্ৰিক দিছাহে মাত্ৰ আৰু বহুত জয় কৰিব বাকী আছে আৰু এটা উপায় দিছোঁ যে মেট্ৰিকৰ ৰিজাল্টটো তোমাৰ মোৰ কথাখিনি যদি সঁচা বা মিছা প্ৰমাণ কৰিবৰ কাৰণে আশে পাশে তোমাৰ দাদা বা বাইদেউ সুধি চাবা যে মেট্ৰিকৰ ৰিজাল্টটোৱে কিমান কামত দিছে আচলতে তাৰ পিছত আৰু কিমান কি শিকিবলগীয়া থাকে সিহঁতৰ সৈতে সুধিলে ভালদৰে গম পাই যাবা চ' এইখিনি কথা থাকিলে য'ত আমি আজি বিশেষকৈ কথা পাতিলোঁ কেনেকৈ ষ্ট্ৰীম ল'ব লাগিব বিশেষকৈ তাৰপিছত স্কিল কিয় ইম্পৰ্টেণ্ট লগতে আৰু যে মেট্ৰিকৰ ৰিজাল্টে শেষ নহয় এনেকুৱা বিভিন্ন ধৰণৰ কথা পাতিলোঁ আশা কৰোঁ যিবিলাক ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী যি মেট্ৰিক পৰীক্ষা দিছা ভিডিঅ' চাই ভাল পাইছা আৰু ভিডিঅ'টো তোমালোকে নিজৰ বন্ধুবৰ্গৰ সৈতে যাতে নিশ্চয় শ্বেয়াৰ কৰা চ' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ' আগলৈ লৈ আনিম আজিলৈ ইমান নাথাকিলে গতিকে চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব যাতে নাপাহৰা চ' থেংক ইউ